আজি মই ভিডিঅ'টো গৈ থাকোঁতে আৰম্ভ কৰিছোঁ। সকলোৱে চাগে গম পাইছেই মৰিগাঁও দিৱস হৈ আছে বুলি, গতিকে ঘপককৈ ভাইটিয়ে ক'লে যেন বৰ জুবিন আহিব আজি জুবিন দাক চাই আহোঁ বুলি, মানে ঘপককৈ মানে ভিডিঅ'টো আৰম্ভ কৰিবলগীয়া হ'ল। এতিয়া জুবিন দাক চাবলৈ গৈ আছোঁ আৰু লগতে অলপ মেলাও চাম, আপোনালোককো দেখাম। আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো চাই গৈ থাকিব। বৰ্তমান মৰিগাঁও দিৱস পাতিছে, ইয়াত চাই গ'লোহি আমি। গাইজ এতিয়া আমি আহি মানে বেলেগ জেগাৰ পৰা মৰিগাঁও আহিলোঁ, মেলাখন মৰিগাঁও পালোহি। দিৱস পাতিছে চাওকচোন ইয়াত গোটেই কাপোৰৰ দোকানেই তাতে ভৰি খাব পৰিছে। ষ্টাৰ্ট হৈছে আৰু। দেখিলেই সোমাবলৈ মন যায়, সোমাবলৈ মন যায়। এনেই আৰু অলপ কাপোৰৰ দোকানবিলাকত সোমোৱা হ'ল, ইটো চালোঁ কৰিলোঁ। চাওকচোন ইমান ধুনীয়াকৈ কাপোৰৰ ব্যৱস্থা হৈ পৰিছে। জুবিন দাক চাবলৈ অহা মানুহ চাওক, কিমান মানুহ বা কিমান ধুনীয়া দেখিছে চাওকচোন মানুহখিনি দেখিবলৈ কিমান মানুহ আছে চাওক। ইয়াতে আপোনালোকক আৰু এটা বস্তু দেখাম। ইয়াত চাওকচোন খৰিকাত ইমান ধুনীয়াকৈ গাহৰি পুৰি আছে, দেখিলে খাওঁ খাওঁ লাগি আছে একদম। এইটো চাওকচোন মৰিগাঁও দিৱস 2022 ইমান ধুনীয়াকৈ লিখি, ইমান ডাঙৰ ডাঙৰকৈ লিখি পেলাই ধুনীয়াকৈ উঠাই থৈ দিছে। মানুহবিলাকে পুৰা ফটো উঠাত লাগিছে একদম মৰিগাঁও দিৱসত। এইখন হৈছে প্ৰথম দিনা উদ্বোধনী কৰা মৰিগাঁও দিৱসৰ পতাকাখন। এইখিনি হৈছে কাপোৰৰ দোকানখিনি। মই আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। এনেকুৱা হ'লেই পাই মেলি আমি যেনে তেনে মৰিগাঁও দিৱসৰ গেটত এই সোমাইছোঁ। এইখন ফিল্ডখন চাওক। এয়া চাওক, আমি এতিয়া আহি এই জুবিন দা য'ত আহিব আমি সেইখিনি স্থানত উপস্থিত হ'লোহি। এতিয়া চাই থাককচোন কিমান মানুহ বা কিমান মানুহৰ ভিৰ। অলপ পিছতে জুবিন দা পাবহি। আহি পেলাই আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। জুবিন দা মুহূৰ্তত চাওকচোন কিমান ফটো গোটেই আকাশ ৰঙা কৰি দিছে, আকাশ উজ্বলাই তুলিছে। ফটো পাই চাওকচোন কিমান পোহৰ কৰি দিছে একদম।
উৎসৱ আৰু আনন্দবোৰৰ মাজতে ফাইনেলি এতিয়া জুবিন দা আহি পাইছেহি সেই মানুহবিলাকৰ দৌৰা দৌৰি লাগিছে যেতিয়া জুবিন দা আহি উপস্থিত হৈছে গাড়ী সোমাইছে একদম ইমান হুলস্থুল আমি আগবাঢ়িছো এয়া সন্মানীয় শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আপোনালোকে দুই হাত চাপৰিৰে আমি মৰিগাঁও জিলা প্ৰশাসনলৈ তৰফৰ তেখেতক আদৰণি জনাইছো এইফালে উষাৰ গভীৰ পিয়াসা কি উশাহৰ গভীৰ পিয়াহত আদৰত আচৰ দিয়া তুমি ওকে সব আহিব লাগিব কিন্তু সেইটো কলাগুৰ কাৰণে কলাগুৰ ট্ৰাষ্টৰ কাৰণে আইল কাম আইল প্লে ফৰ ইউ মোৰ টিম আহিব কলাগুৰ মনৰ বলিয়া কৰে কুহুক কুহুক কৰি মাতে
নামি যাবলৈ অনুৰোধ জনাইছো ষ্টেজৰ পৰা আমাৰ যথেষ্ট সংখ্যক বৰ্তমান দৰ্শক এতিয়া ষ্টেজলৈ জুবিনৰ আহিছে প্ৰগ্ৰেম গতিকে ঘৰলৈ ৰাওনা হৈছোঁ আৰু যদি আজি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক কমেণ্ট দিয়ে আৰু লগতে ছাবস্ক্ৰাইব